শিক্ষা বিভাগে যেটো উচ্চ প্রাথমিক আৰু নিম্ন প্রাথমিকৰ ৯৩৫৫টা পদৰ নিযুক্তিৰ যেটো মেধাৰ তালিকা প্ৰকাশ কৰিলে সেই তালিকাখনত কিছুমান বিসংগতি হোৱাৰ কথা ইয়াত উল্লেখ হৈছে। ইয়াতে আপোনাৰ নিম্ন প্রাথমিকৰ ৭,২৪২টা পদ আৰু উচ্চ প্রাথমিকৰ ২,১১২টা পদৰ যোগ্যতা ভিত্তিক মেধাৰ তালিকা প্ৰকাশ পাইছে। কিন্তু ইয়াত অসুবিধা হল কিছুমান প্ৰাৰ্থীৰ নাম দুবাৰৰ পৰা ৫বাৰলৈকে আহিছে বেলেগ বেলেগ জেগাত, আৰু কিছুমান প্ৰাৰ্থীৰ নাম এনেকুৱা হল OBCৰ ক্ষেত্ৰত জেনেৰেল কাষ্টৰ মানুহৰ নাম সোমাই গৈছে, কৰবাত হয়তো কাৰোবাৰ নাম বেলেগ বেলেগ তালিকাত দুবাৰো আহিছে, তিনিবাৰ আহিছে, এনেধৰণৰ কিছুমান সমস্যা হৈছে। এই যে টেট পৰীক্ষাৰ ফলাফল যেটো ডিক্লেয়াৰ কৰা হয়, যিসকল ছাত্ৰ ছাত্ৰী 10 বছৰ 15 বছৰ আগতে হায়াৰ সেকেন্ডাৰী পাছ কৰিছিল বা ডিগ্ৰী পাছ কৰিছিল, তেওঁলোকে এটা আমাক জনাই আছে কৈছে আমাৰ চাকৰি কোনোদিনেই নহব। কাৰণ তেওঁলোকে তেতিয়া যেটো ইভালুৱেশ্যন সিস্টেম আছিল, মাৰ্ক দিয়াৰ সিস্টেম আছিল, সেই সময়ত যি ছাত্ৰই 55% বা 60% মাৰ্ক পাইছিল, বৰ্তমান এই 2-1 বছৰত যিসকলে পাছ কৰিছে তেওঁলোকে মাৰ্কৰ সিস্টেমৰ কাৰণে 85-90% গতিকে আকৌ দেখা গৈছে যেতিয়া BEd আৰু DLEd এক্সাম হয়, সেই আগত 10 বছৰ 12 বছৰ আগত পাছ কৰা প্ৰাৰ্থীসকলে তাত দেখা গৈছে যে বেছি মাৰ্ক পাইছে। এইবাৰ যিসকলে 80 পৰা 90% পাই হায়াৰ সেকেন্ডাৰীত বা মেট্ৰিকত উত্তীৰ্ণ হৈছে, তেওঁলোকতকৈ সেই 10 বছৰ 15 বছৰ আগত 55-60% মাৰ্ক পোৱাসকলে DLEd বা BEdত বেছি মাৰ্ক পাইছে, আনকি টেট পৰীক্ষাতো তেওঁলোকে বেছি মাৰ্ক পাইছে। কিন্তু কাউন্টিং যেনেকৈ হয়, মেধাৰ তালিকা যেনেকৈ বনায়, একাডেমিক যেটো ৰিজাল্ট সেইটো ৰিজাল্টৰ পৰা পূৰ্ণ নম্বৰ দিয়া হয়, টেটৰ পৰা এটা পাৰ্চেন্টেজ আৰু যেনেকৈ আহে তেনেকৈ ক্যালকুলেশন কৰি গৈ পেলাই নতুন প্ৰাৰ্থীসকলে সদায় তেওঁলোকে গৈ মেৰিট লিষ্টত আগলৈ গুচি যায়, আৰু যিসকল 10 বছৰ 15 বছৰ আগত পাছ কৰিছিল তেওঁলোকে গৈ পেলাই টেটত বেছি মাৰ্ক পায় আৰু প্ৰফেশনাল কোৰ্সত বেছি পায়, কিন্তু সেই একাডেমিকত তেওঁলোকতকৈ কম থাকাৰ কাৰণে তেওঁলোকে মাৰ খায়। গতিকে তেওঁলোকৰ এটা দাবী হল যে যেনেকৈ পশ্চিমবংগ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ সেই ৰাজ্যবিলাকত যেনেকৈ তেওঁলোকে এটা সিস্টেম কৰিছে যে একাডেমিক যেটো কেৰিয়াৰ একাডেমিক মাৰ্কৰ পৰা 10 to 20% আহিব, আৰু যেটো প্ৰফেশনাল কোৰ্স BEd বা DLEd তাৰ পৰা 10% বা 20% আহিব, বাকি 70% টেটৰ ৰিজাল্টৰ পৰা 70% লোৱা হোক। এনেকৈ যদি হয় তেনেহলে জাস্টিস পাব। যোৱা 18 তাৰিখে মাজদিশা আমাৰ প্ৰাথমিক শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰথমখন প্ৰভিজনেল মেধা তালিকা প্ৰকাশ পাইছে। ইয়াত বিসংগতি একো নাই। প্ৰভিজনেল শব্দটোৰ অৰ্থ যদি আমি জানো, প্ৰভিজনেল ইংৰাজী শব্দ, ইয়াৰ অসমীয়া অৰ্থটো হ'ল অস্থায়ী। এই অস্থায়ী শব্দটো বুজিলে আমি গম পাম যে ইয়াত একো বিসংগতি নাই। এই প্ৰভিজনেল বা অস্থায়ী তালিকাখন প্ৰকাশ কৰা হৈছে যে ইয়াত কাৰোবাৰ কিবা উজৰ আপত্তি আছে নেকি। যদি উজৰ আপত্তি আছে, উজৰ আপত্তিটো জনাব, সেইখিনি ডিপাৰ্টমেণ্টে পৰীক্ষা কৰিব আৰু এখন চূড়ান্ত তালিকালৈ আগবাঢ়িব। এতিয়া যিসকল প্ৰাৰ্থী তেওঁলোকে কেইবাটাও পদৰ কাৰণে তেওঁলোকে একেটা সময়তে আবেদন জনাইছে। তেওঁলোকে LPৰ কাৰণেও আবেদন জনাইছে, UPৰ কাৰণেও আবেদন জনাইছে। আমাৰ নীতি অনুসৰিয়ে তেওঁলোকে 3খন জিলাত তেওঁলোকে আবেদন কৰিব পাৰে। গতিকে 3খন জিলাৰ কাৰণে আবেদন কৰিছে। এতিয়া এইখিনি তেওঁলোকে যি মতে তথ্য পাতি দিছে, সেই তথ্য পাতি চাই প্ৰায় 2200খন ফলাফল উইথেল কৰি ৰখা হৈছে। অৰ্থাৎ তেওঁলোকে যিখিনি তথ্য দাখিল কৰিছে, যিখিনি প্ৰমাণপত্ৰ দিছে, সেইখিনিৰ ফিজিক্যাল ভেৰিফিকেশন হ'ব, আৰু ফিজিক্যাল ভেৰিফিকেশন অহা 23 তাৰিখৰ পৰা আৰম্ভ হ'ব। ফিজিক্যাল ভেৰিফিকেশন হোৱাৰ পাছত চূড়ান্ত ফলাফল তেওঁলোকক দিয়া যাব। এতেকে কেইটামান দিন ধৈৰ্য ধৰিব লাগিব। লগতে যিসকলৰ বিভিন্ন কেটেগৰীত, ৰিজাৰ্ভ কেটেগৰীত যিসকলে আবেদন জনাইছে, অন্যান্য পিছপৰা শ্ৰেণীৰ আবেদন জনাইছে বা অনুসূচিত জাতি, অনুসূচিত জনজাতি, ইয়াতো ডকুমেণ্ট ভেৰিফিকেশন কৰিবলগীয়া আছে।
এতেকে যিমানবিলাক প্ৰাৰ্থী আছে সকলোবিলাক প্ৰাৰ্থীয়ে দাখিল কৰা তথ্য পাতিসমূহ বেক অফিচ অৰ্থাৎ যি কৰ্তৃত্বই তেওঁলোকক প্ৰমাণপত্ৰ দিছে সেই কৰ্তৃত্বৰ জৰিয়তে আমি সেইখিনি বেক অফিচ ভেৰিফিকেশ্যন কৰি এখন চূড়ান্ত তালিকা আমি প্ৰকাশ কৰিম বা ফাইনেল মেৰিট লিষ্ট ওলাব। এতিয়া প্ৰভিজনেল যি মেৰিট লিষ্ট হৈছে প্ৰভিজনেল মেৰিট লিষ্ট মতে কোনো নিৰ্বাচিতও নহয়, কোনো চাকৰি নাপায়, কোনো নিযুক্তিও নহয়। যেতিয়া ফাইনেল মেৰিট লিষ্ট ওলাব সেই ফাইনেল মেৰিট লিষ্ট মতেহে নিযুক্তি হ'ব। গতিকে এতিয়া প্ৰকাশ হোৱা যিখন প্ৰভিজনেল তালিকা বা অস্থায়ী তালিকা এইখনত কোনো বিসংগতি নাই, বৰঞ্চ হ'ব পৰা কোনো বিসংগতি দূৰ কৰাৰ কাৰণে আগতীয়া প্ৰস্তুতি হিচাপে এই প্ৰভিজনেল তালিকাখন প্ৰকাশ কৰা হৈছে। গতিকে বিসংগতি ইয়াত একো নাই। বাকী যিটো প্ৰক্ৰিয়াৰ কথা কৈছে অধ্যক্ষ মহোদয়, আমি সম্পূৰ্ণ স্বচ্ছতাৰে এই বাছনি প্ৰক্ৰিয়াটো কৰা হয়। এই বাছনি প্ৰক্ৰিয়াত কোনো ইণ্টাৰভিউৰ ব্যৱস্থা নাই, এই বাছনি প্ৰক্ৰিয়াত অন্য ধৰণৰ কোনো কমিটি নাই। সম্পূৰ্ণৰূপে তেখেতৰ একাডেমিক আৰু টেট পৰীক্ষাৰ ফলাফলৰ নম্বৰ ভিত্তিত আমি এই বাছনি প্ৰক্ৰিয়া কৰোঁ আৰু 2012 চনৰ পৰা এই বাছনি প্ৰক্ৰিয়া এনেধৰণে চলি আহিছে আৰু এইটো ইতিমধ্যে প্ৰমাণিত হৈছে। সকলো ঠাইত সকলো প্ৰাৰ্থীসকলে সন্তুষ্টি প্ৰকাশ কৰিছে যে এতিয়া আমি আপোনালোকৰ চৰকাৰৰ অধীনত সন্তুষ্টিৰে, এতিয়া প্ৰাৰ্থীয়ে নিজে হিচাপ কৰি ক'ব পাৰিব যে মই চাকৰিটো পাম নে নাপাম। প্ৰাৰ্থীয়ে নিজে অংক কৰি উলিয়াই লয়। এতিয়া আমি অংক কৰি পেলাই আমি কাৰোবাক পেঞ্চিলেৰে নম্বৰ দি কাৰোবাক দি পাছ কৰাই দিয়াৰ কথাটো আৰু এতিয়া সম্পূৰ্ণৰূপে সেইটো ইতিহাস হৈ গ'ল। সম্পূৰ্ণ স্বচ্ছতাৰে হোৱা এই নিকা প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আৰু এইটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে 10 মে'ৰ ভিতৰত আমি সম্পূৰ্ণ কৰিম। অন্য ৰাজ্যই কি কৰিছে অধ্যক্ষ মহোদয়, অন্য ৰাজ্যই কি কৰিছে আমি নাজানো। মানে একাডেমিক কেৰিয়াৰৰ পৰা যিটো মাৰ্ক লোৱা হয়, মানে তেওঁলোকৰ আপত্তিটো হ'ল আমি আগতে যিসকলে পাছ কৰিছিলোঁ তেতিয়া নম্বৰ কম দিছিলে, আজিৰ চিষ্টেমত নতুন ছাত্ৰ ছাত্ৰীসকল নম্বৰ এই মুহূৰ্তত বাছনি প্ৰক্ৰিয়া